আপুনি জানেনে কণী খোৱাৰ পিছত চেনি খালে কি হয়? ৰাতি আপেল খালে কি হয়? ৰাতি খাদ্য নোখোৱাকৈ শুলে কি ৰোগ হয়? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ৰক্ত সঞ্চালন উন্নত কৰাৰ বাবে কোনটো মছলা উপযোগী বুলি গণ্য কৰা হয়? অপশ্যনসমূহ হৈছে ক নিমখ, খ আদা, গ চেনি, ঘ আটা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ আদা। ৰক্ত সঞ্চালন উন্নত কৰাৰ বাবে আদা উপকাৰী বুলি গণ্য কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নেমুৰ সৈতে কুহুমীয়া পানী খালে প্ৰধানকৈ কি উন্নতি হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক কেলচিয়াম, খ ভিটামিন, গ প্লেটলেট, ঘ হজম শক্তি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ হজম শক্তি। নেমুৰ সৈতে কুহুমীয়া পানী খালে প্ৰধানকৈ হজম শক্তি উন্নতি হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অত্যাধিক নিমখ খালে কি প্ৰভাৱ পেলাব পাৰে? অপশ্যনসমূহ হৈছে ক বৃক্ক, খ ছাল, গ যকৃত, ঘ নখ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক বৃক্ক। অত্যাধিক নিমখ খালে বৃক্কত প্ৰভাৱ পেলাব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কাৰ্ডিঅ' ব্যায়ামে মূলতঃ কি শক্তিশালী কৰে? অপশ্যনসমূহ হৈছে ক নখ, খ ছাল, গ চুলি, ঘ হৃদয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ হৃদয়। কাৰ্ডিঅ' ব্যায়ামে মূলতঃ হৃদয় শক্তিশালী কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হেপাটাইটিছৰ দ্বাৰা প্ৰধানকৈ কোনটো অংগ আক্ৰান্ত হয়? অপশ্যনসমূহ হৈছে ক বৃক্ক, খ হৃদয়, গ যকৃত, ঘ হাঁওফাঁও। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ যকৃত। হেপাটাইটিছৰ দ্বাৰা প্ৰধানকৈ যকৃত অংগ আক্ৰান্ত হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কণী খোৱাৰ পিছত চেনি খালে কি হয়? অপশ্যনসমূহ হৈছে ক ডায়েবেটিছ, খ হৃদৰোগ, গ গেষ্ট্ৰিক, ঘ বদহজম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ হৃদৰোগ। কণী খোৱাৰ পিছত চেনি খালে হৃদৰোগ হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দৈনিক আলু খোৱাৰ ফলত কি কি সমস্যা হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক মেদবহুলতা, খ গেষ্ট্ৰিক, গ কোষ্ঠকাঠিন্য, ঘ ৰক্ত শৰ্কৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ৰক্ত শৰ্কৰা। দৈনিক আলু খোৱাৰ ফলত ৰক্ত শৰ্কৰাৰ সমস্যা হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বৃক্ক বিকল হ'লে কোনটো পদাৰ্থৰ মাত্ৰা বৃদ্ধি পাব পাৰে? অপশ্যনসমূহ হৈছে ক গ্লাইক'জেন, খ কেলচিয়াম, গ ক্ৰিয়েটিনিন, ঘ অক্সিজেন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ক্ৰিয়েটিনিন। বৃক্ক বিকল হ'লে ক্ৰিয়েটিনিন পদাৰ্থৰ মাত্ৰা বৃদ্ধি পাব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পেশীৰ শক্তিৰ বাবে কোনটো পুষ্টিকৰ উপাদান অপৰিহাৰ্য? অপশ্যনসমূহ হৈছে ক প্ৰ'টিন, খ চেনি, গ চৰ্বি, ঘ নিমখ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক প্ৰ'টিন। পেশীৰ শক্তিৰ বাবে প্ৰ'টিন পুষ্টিকৰ উপাদান অপৰিহাৰ্য। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পটাছিয়াম সমৃদ্ধ খাদ্যই কি কামত সহায় কৰে? অপশ্যনসমূহ হৈছে ক ডায়েবেটিছ নিয়ন্ত্ৰণ, খ বিপি বেলেন্স, গ RBC বৃদ্ধি, ঘ দৈৰ্ঘ্য বৃদ্ধি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বিপি বেলেন্স। পটাছিয়াম সমৃদ্ধ খাদ্যই বিপি বেলেন্স কৰাত সহায় কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰাতি আপেল খালে কি হয়? অপশ্যনসমূহ হৈছে ক গেষ্ট্ৰিক, খ মূৰৰ বিষ,
গ টোপনি ভাল হয়, ঘ টোপনি কম হয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক গেষ্ট্ৰিক। ৰাতি আপেল খালে গেষ্ট্ৰিক হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। 1 মিনিটত আমাৰ হৃদস্পন্দন কিমান বাৰ হয়? অপশ্যনসমূহ হৈছে ক 70 বাৰ, খ 72 বাৰ, গ 80 বাৰ, ঘ 44 বাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 72 বাৰ। 1 মিনিটত আমাৰ হৃদস্পন্দন 72 বাৰ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দীৰ্ঘদিনীয়া অনিদ্ৰাৰ ফলত কি বিপদজনক কাৰক জড়িত হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক কেলছিয়াম, খ দৈৰ্ঘ্য বৃদ্ধি, গ মনোকষ্ট, ঘ প্লেটলেট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ মনোকষ্ট। দীৰ্ঘদিনীয়া অনিদ্ৰাৰ ফলত মনোকষ্ট বিপদজনক কাৰক জড়িত হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ইছবগুল মূলতঃ কিহৰ বাবে লোৱা হয়? অপশ্যনসমূহ হৈছে ক কোষ্ঠকাঠিন্য, খ RBC, গ দৈৰ্ঘ্য বৃদ্ধি, ঘ ডায়েবেটিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কোষ্ঠকাঠিন্য। ইছবগুল মূলতঃ কোষ্ঠকাঠিন্য ৰোগৰ বাবে লোৱা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰাতি খাদ্য নোখোৱাকৈ শুলে কি ৰোগ হয়? অপশ্যনসমূহ হৈছে ক প্ৰচণ্ড ৰক্তক্ষৰণ, খ ডায়েবেটিছ, গ আঘাত, ঘ এচিডিটি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ এচিডিটি। ৰাতি খাদ্য নোখোৱাকৈ শুলে এচিডিটি ৰোগ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কি খাদ্যত বেছিকৈ আইৰণ পোৱা যায়? অপশ্যনসমূহ হৈছে ক কণী, খ কলিজা, গ মাংসত, ঘ গাখীৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কলিজা। কলিজাত বেছিকৈ আইৰণ পোৱা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফলৰ খোলা মুখত ঘঁহিলে ছালৰ উজ্জ্বলতা সোনকালে বৃদ্ধি পায়? অপশ্যনসমূহ হৈছে ক আপেল, খ আম, গ ডালিম, ঘ কমলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কমলা। কমলা ফলৰ খোলা মুখত ঘঁহিলে ছালৰ উজ্জ্বলতা সোনকালে বৃদ্ধি পায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। প্ৰতিদিনে কি খাদ্য খোৱালে শিশুৰ ওজন বৃদ্ধি কৰাত সহায় কৰে? অপশ্যনসমূহ হৈছে ক গাখীৰ, খ মেথি, গ ঘি, ঘ কণী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কণী। প্ৰতিদিনে কণী খোৱালে শিশুৰ ওজন বৃদ্ধি কৰাত সহায় কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নিম পেষ্ট ছালত কিয় প্ৰয়োগ কৰা হয়? অপশ্যনসমূহ হৈছে ক বেক্টেৰিয়া নাশক, খ ডায়েবেটিছ কমে, গ RBC বৃদ্ধি, ঘ কেলছিয়াম বৃদ্ধি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক বেক্টেৰিয়া নাশক। নিম পেষ্ট ছালত বেক্টেৰিয়া নাশক হিচাপে প্ৰয়োগ কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। তেজ বিশুদ্ধকৰণৰ বাবে কোনটো ফলক এণ্টিঅক্সিডেণ্টযুক্ত বুলি গণ্য কৰা হয়? অপশ্যনসমূহ হৈছে ক লিচু, খ কল, গ ডালিম, ঘ আমলখি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ডালিম। তেজ বিশুদ্ধকৰণৰ বাবে ডালিম ফলক এণ্টিঅক্সিডেণ্টযুক্ত বুলি গণ্য কৰা হয়। আৰু ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব। আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।